বন্ধুসকল আকটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ Tvs Apache RTR 310 বাইকখনৰ বিষয়ে। বাইকখনৰ কি ফিচাৰ্ছ আছে, মাইলেজ, টপ স্পীড, লগতে কুইক শিফটাৰৰ বিষয়েও কথা পাতিম আৰু অননোট প্ৰাইচটো, লো ডাউন পে'মেণ্ট আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বৰ বিশেষ দেৰি নকৰি বন্ধুসকল বলক তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব ইঞ্জিনটো 312.12 cc সিঙ্গল সিলিন্ডাৰ লিকুইড কিলাড ইঞ্জিন হয় আৰু মেক্সিমাম পাৱাৰটো হৈ গ'ল 13.08 bhp 9700 rpm প্ৰডিউচ কৰে আৰু টৰ্কটো হৈ গ'ল 28.7 নিউটন মিটাৰ 6650 rpm প্ৰডিউচ কৰে আৰু কোম্পানী ক্লেমৰ মতে বাইকখনৰ টপ স্পীডটো হৈ গ'ল 155 কিলোমিটাৰ আৰু মাইলেজ হৈ গ'ল পাৰ লিটাৰ 31 কিলোমিটাৰ। ফিউল টেংক কেপাচিটিটো হৈ গ'ল 11 লিটাৰ আৰু ৰিজাৰ্ভ ফিউল কেপাচিটিটো হৈ গ'ল 2.2 লিটাৰ। ব্ৰেকিং সিস্টেমটো হৈ গ'ল ডুৱেল চেনেল ABS। টায়াৰ দিছে ফ্ৰণ্টত 100/10 70 সেকশনৰ টায়াৰ হয় আৰু ব্ৰেক চকাটো হৈ গ'ল 150/60 সেকশনৰ টায়াৰ হয়। 12 ইঞ্চ হুইলৰ লগত টিউবলেছ টায়াৰ হয় আৰু সাসপেনশনটো হৈ গ'ল ফ্ৰণ্টত দিছে USD ফ্ৰক 41 mm ডিয়ামিটাৰ হয়। দেখিছে কিমান ডাঙৰ আৰু ব্ৰেকিং আৰু ব্ৰেক সাসপেনশনটো হৈ গ'ল সুইংগম মনোচক এডজাস্টেবল দিছে আৰু বাইকখনৰ ওভাৰঅল ৱেটটো হৈ গ'ল 169 kg, সিট হাইট হৈ গ'ল 800 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈ গ'ল 180 mm। এতিয়া আহোঁ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটোৰ বিষয়ে। ফুল্লি ডিজিটেল হয় দেখিছে, GPS নেভিগেশ্যন আছে, মোবাইল কানেক্টিভিটি, ক্লক, অল মেছেজ এলাৰ্ট, USB চাৰ্জিং পোৰ্ট আৰু দিছে আপোনাৰ আৰু ফিচাৰ্ছখিনি মই স্ক্ৰীনত লগাই দিছোঁ। দেখিছেনে কি ফিচাৰ্ছ আছে এইখিনি চাই লওক আপোনালোকে। আৰু লাইটটো হৈ গ'ল হেডলেম্প ফুল্লি LED লগত DRL হেতি বহুত এগ্ৰেছিভ লাগিছে আৰু ব্ৰেক লাইটটো LED, টাৰ্ম চিগনেল যোনকেইটা ফুল্লি LED দেখিছে। হেজাৰ্ড লাইটৰ এভেইলেবল আছে বাইকখনত আৰু হেণ্ডেল বাৰৰ চুইচখিনি দেখিছেনে প্ৰিমিয়াম চুইচ হয়, এগ্ৰেছিভ লাগিছে আৰু সেটিং পজিশনটো দেখিছে নহয় আৰু ৰাইডিং পজিশন যোনটো কৰ্নাৰিং সেইখিনি গোটেইখিনি দেখিছে আৰু বাইকখন চলাবলৈ বহুত কমফৰ্টেবল। আৰু বাইকখনৰ ফিচাৰ্ছৰ বিষয়ে আৰু এটা দিছে এডজাষ্টেবল আপোনাৰ ক্লাছ লিভাৰ আৰু ব্ৰেকিং সিস্টেমটো আৰু কুইক শিফটাৰ সেইখিনিতো কৈছোঁ বন্ধুসকল, দেখিছে স্ক্ৰীনত লগাই দিছোঁ। এডজাষ্টেবল ক্লাছ আৰু ব্ৰেক লগত কুইক শিফটাৰ থাকিলেতো ক'বই নালাগে। এতিয়াও অননোট প্ৰাইচটোৰ বিষয়ে। অননোট প্ৰাইচটো হৈ গ'ল স্ক্ৰীনত লগাই দিছোঁ 3,13,654 টকা, 3,13,654 টকা আৰু লো ডাউন পে'মেণ্টটো হৈ গ'ল 60,400 টকা আপোনালোকে পে' কৰিব লাগিব 36 মাহৰ কাৰণে। প্ৰত্যেক মাহৰ EMI আহিব 9,145 টকাকৈ, বহুত হাই EMI হয় এইটো। আৰু ছেকেণ্ড ডাউন পে'মেণ্টটো চাইছিলোঁ 1,56,000 টকা আপোনালোকে ডাউন পে'মেণ্ট দিব লাগিব। তেতিয়ালৈকে প্ৰত্যেক মাহৰ EMI আহিব 5,693 টকাকৈ 36 মাহৰ কাৰণে। বাইকখনৰ যিহেতু যথেষ্টখিনি দাম হয় সেইটো কাৰণে EMIও যথেষ্ট হাই। কাৰ ফেভৰেট হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি কোনোবাই ল'ম বুলি ভাবিছে ওচৰৰ ডিলাৰত গৈ বা খবৰ কৰি ল'ব। সকলোতে অননোট প্ৰাইচটো বেলেগ বেলেগ হয়। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।